নমস্কাৰ পল্লৱী কালেকশ্যন চেনেলটোলৈ মই পল্লৱী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ইডলি পিঠা। ইডলি পিঠাকেইটা মই কেটলি পিঠা বনোৱাৰ ষ্টাইলতে বনাবলৈ লৈছোঁ। তাৰ বাবে মই আগতীয়াকৈয়ে মিক্সিত পিঠাগুড়ি খুন্দি ৰাখিছোঁ। এতিয়া মই এটা নাৰিকল ৰুকি ল'লোঁ আৰু ৰুকা নাৰিকলখিনি এতিয়া মই ভাজি ল'ম। এয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু তাত ৰুকি লোৱা নাৰিকলখিনি দি দিছোঁ। এইখিনি মই এতিয়া কিছু সময়ৰ বাবে ভাজি ল'ম। নাৰিকলখিনি ভাজি থাকোঁতেই মই তাত দুটা ইলাচি গুটি খুন্দি পেলাই দি দিছোঁ আৰু লগতে একাপ চেনি দি দিছোঁ। এয়া মই ইলাচি দুটা খুন্দি গুড়ি কৰি দিছোঁ আৰু লগতে একাপ চেনি দি দিছোঁ। এইখিনি অলপ দেৰি ভজাৰ পাছত যেতিয়া নাৰিকল ভজাৰ ধুনীয়া গোন্ধটো ওলাব তেতিয়া মই এইখিনি নমাই থ'ম। এয়া মোৰ ভজা নাৰিকলখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া মই এটা চৰিয়াত খুন্দি ৰখা পিঠাগুড়িখিনি লৈ লৈছোঁ। ইয়াত প্ৰায় আধা কেজি চাউলৰে পিঠাগুড়ি আছে। ইয়াত মই 4 চামুচ ঘিউ দি দিছোঁ আৰু 2 কাপ চেনি দি দিম। এতিয়া মই এই 2 কাপ চেনি ইয়াত দি দিছোঁ। দি এইখিনি এতিয়া মই শুকানে ভালদৰে সানি ল'ম। চেনি আৰু ঘিউখিনি যাতে পিঠাগুড়িখিনিত ভালদৰে মিহলি হৈ যায়। কিছু সময় এইদৰে সানি লোৱাৰ পিছত এতিয়া মই এৱা গাখীৰ লৈছোঁ আৰু গাখীৰখিনি অলপ অলপকৈ দি মই পিঠাগুড়িখিনিত সানি ল'ম। এইদৰে গাখীৰখিনি অলপ অলপকৈ দি সানিম যাতে পিঠাগুড়িখিনিত গাখীৰ সনাটো বেছি হৈ নাযায়। এয়া চাওক অলপ অলপ গাখীৰ দি পেলাই মই পিঠাগুড়িখিনি ধুনীয়াকৈ সানি লৈছোঁ। বস্তুটো অলপ ফচফচীয়া টাইপৰ হৈ থাকিলে বেছি ভাল হয়। কিমান দূৰ কৰিব পাৰোঁ চাওঁচোন। এয়া চাওক মই ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া সেইখিনি মোৰ সনা হৈ গ'ল। মই এটা সেৰেঙা খৰাহী লৈ লৈছোঁ। খৰাহীটোৰ ওপৰত এইদৰে দি মই এইদৰে ঘঁহি পিঠাগুড়িখিনি সৰাই ল'ম তললৈ। খৰাহীটোৰ বদলি আপোনালোকে চালনী এখনো ল'ব পাৰে। মই চালনীখন নল'লোঁ, মই খৰাহীটোকেই লৈছোঁ। এয়া চাওক মোৰ এইদৰে পিঠাগুড়িখিনি মই খৰাহীটোত দি এইদৰে চালি ল'লোঁ। এয়া মোৰ চালি লোৱা হৈ গৈছে। এতিয়া আগতীয়াকৈ ভাজি ৰখা নাৰিকলখিনি মই ইয়াত দি সেইখিনি ভালদৰে মিলাই ল'ম। এয়া মই 3-4 চামুচ নাৰিকল দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ মিলাই ল'ম। নাৰিকলখিনি মই লঘুৱাই হাতেৰেই মিলাই দিছোঁ। এতিয়া মই ইডলি প্লেটকেইখনত ব্ৰাছৰ সহায়ত ঘিউ অলপ সানি ল'লোঁ। এতিয়া সেই প্লেটকেইখনত মই চামুচৰ সহায়ত এইদৰে নাৰিকল পিঠাগুড়িৰ মিক্সাৰ যিটো সেইটো লাহে লাহে ইয়াত দি দিছোঁ। এইখিনি দি ভালদৰে টিপি দি বেছি হেঁচি দিবও নালাগে, লঘুৱাই ৰাখি চামুচখনেৰে ধুনীয়াকৈ টিপি আটাইকেইখন প্লেট মই সেইদৰে সজাই লৈছোঁ। আটাইকেইখন প্লেট এইদৰে সজোৱাৰ পাছত মই ষ্টেণ্ডডালত প্লেটকেইখন দি দিলোঁ আৰু ওপৰৰ নটটো মাৰি দিলোঁ। এতিয়া মই এটা কুকাৰত 2 আঙুলমান পানী ল'ম। সেই পানীখিনিত এতিয়া মই ষ্টেণ্ডডাল পানীখিনিৰ ওপৰত দি কুকাৰটো মাৰি 2-3টা হুইচেল আহিবলৈ দিম। এয়া মই চব 2-3টা হুইচেল অহাৰ পাছত মই উলিয়াই আনিলোঁ। মোৰ কুকাৰটোত ভৰোৱাটো আচলতে দেখাবলৈ থাকি গ'ল। এয়া চাওকচোন, পিঠাকেইটা দেখাত ভালেই লাগিছে। চাওকচোন এইদৰে আমি কম সময়ৰ ভিতৰতে আৰু সৰহকৈ কেটলি পিঠা যিহেতু বনাই থাকোঁ তেনে এবাৰত এটাকৈ দিব পৰা যায়। এইদৰে বনালে আমি কম সময়ৰ ভিতৰতে সৰহকৈ পিঠা বনাব পাৰোঁ। সকাম অথবা যিকোনো অনুষ্ঠানতো আমি এইদৰে বনাই আলহীক খুৱাব পাৰোঁ। এইদৰে দুবাৰত মই ইমানখিনি পিঠা বনালোঁ একেলগে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব যাতে মোৰ নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমেই পাই থাকে। মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আকৌ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। নমস্কাৰ।